মাজবাটত বৰ্তমান বিজেপি দলটো যথেষ্ট আগুৱাই আছে আৰু কাৰ্যকৰ্তা বহুত কষ্ট কৰি আছে আৰু মই নিজেও মানে ফিল্ডত ঘূৰি আছোঁ, প্ৰতিটো বুথত গৈ আছোঁ, প্ৰতিটো গাঁৱত গৈ আছোঁ আৰু মই ভাবোঁ এইবাৰ মাজবাটৰ পৰা যদি বিজেপি দলৰ টিকেট দিয়ে তেতিয়াহ'লে মাজবাট জয় হয়তো নিশ্চিত। তৃণমূল পৰ্যায়ৰ যিসকল নেতাকৰ্মী আছে তেওঁলোকৰ আশা কি দেখিছে আপুনি গ্ৰাছৰুট লেভেলত? তেওঁলোকৰ আশা এটাই যে বিজেপি দলৰ টিকেট দিব লাগে আৰু বিজেপি দলৰ টিকেট দিলে এইবাৰ কোনো ৰখাব নোৱাৰে, কাৰণ চৰণ বড়ো ইয়াৰ দুটা টাৰ্মছ কৰিলে, দুটা টাৰ্মছত তেখেতে যিখিনি কৰিছে তাত মানুহে সন্তুষ্টি লাভ কৰা নাই এতিয়ালৈকে। ইয়াত বিভিন্ন কাৰণ আছে, কাৰণ এতিয়া মই ইয়াতে এইটো কথা ক'লে অলপ অসুবিধা হ'ব, সেইকাৰণে মই মিডিয়াৰ ওচৰতো ক'ব বিচৰা নাই, কিন্তু তেখেতৰ যথেষ্ট প্ৰব্লেম আছে, যাৰ কাৰণে নেকি BPF দলৰ মানুহো মোক কণ্টেক্ট কৰি আছে মই কেণ্ডিডেট হিচাপে, যে আপুনি যদি টিকেট পায় যে আপোনাৰ লগত আমি আছোঁ, আপোনাক আমি জয় কৰি নিয়াটো আমাৰ দায়িত্ব আৰু কৰ্তব্য বুলি ভাবোঁ। BPF NDAৰ অন্তৰ্ভুক্ত হৈ আছে, লগতে BPFৰ এগৰাকী পাৰিষদ বিধায়ক মন্ত্ৰী চৰণ বড়ো আছে, সমষ্টিটো NDA এলায়েন্স হিচাপে এৰি দিব পাৰে জানো? নাই, এইটোতো কেতিয়াও এৰি নিদিয়ে। তেখেতে দুই এখন মিটিঙত কৈছে যে বিজেপি টিকেট নিদিয়ে, প্ৰাৰ্থিত্ব নিদিয়ে, মানে এইটো কৈছে, কিন্তু তেখেত আমাৰ দলৰ কোনো মানে পৃষ্ঠপোষক নহয় বা প্ৰেচিডেণ্টো নহয়, আমাৰ দলৰ কোনো তেখেত ব্যক্তি নহয়, কিন্তু তেখেতে এইটো কোৱাটো যুক্তি হোৱা নাই। আৰু মই ভাবোঁ তাৰমানে এইটো, কাৰণ আমাৰ মুখ্যমন্ত্ৰী মহোদয়েও কোৱা নাই যে টিকেট নিদিওঁ বুলি এতিয়ালৈকে, আৰু আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া সভাপতি তেখেতেও কোৱা নাই টিকেট নিদিওঁ বুলি। আমাক কৈছে তোমালোকে লাগি থাকা, আমি সমষ্টিত লাগি আছোঁ, সমষ্টিবাসীয়ে ধুনীয়াকৈ কাম কাজ কৰি আছে। আজিও আমাৰ মন কী বাত আছিল, মন কী বাত অনুষ্ঠান ধুনীয়াকৈ সুন্দৰভাৱে হোৱা বুলি মই গম পাওঁ। ময়ো 2-3টা মন কী বাতত গৈছোঁ আৰু মন কী বাত ভাল হৈছে, আৰু মই ভাবোঁ যে এইবাৰ বিজেপি দলৰ টিকেটটো মাজবাটত দিব, সেইটো মই আশাবাদী। আপোনাৰ লগতে 8গৰাকীকৈ প্ৰাৰ্থিত্ব থাকিয়ে বোলে এইবাৰ সমষ্টিটোত টিকট আশা কৰিছে, গতিকে নিশ্চয় স্থিতি মজবুত আছে বাবে তেওঁলোকে এই আগবাঢ়িছে নেকি? স্থিতি মজবুত থকাৰ বাবেহে মানে কেণ্ডিডেট বাঢ়ে। কিছুমান সমষ্টিটো 26টা, 30টা, 32টালৈ গৈছে, তাৰমানে যেতিয়াই কেণ্ডিডেট বেছি বাঢ়ে তেতিয়াই বুজা যায় যে সমষ্টিটোৰ মানে শক্তিশালী হৈ আছে, আৰু শক্তিশালী হোৱাৰ বাবে যেতিয়া সকলোৱে জানে যে বিজেপি দলৰ টিকেট দিলে জিকিব, সেইটো কাৰণে সকলোৱে বিচাৰিছে। মোৰ প্ৰশ্নটো হ'ল এইটোৱে যে যোৱাটো পৰিষদৰ নিৰ্বাচনত কিন্তু BPFৰ চৰণ বড়োক জিকাবৰ কাৰণে ৰৌতা সমষ্টিত মানে প্ৰাৰ্থিত্ব নিদিলে চমলা দৈমাৰীৰ লগতে বহুকেইগৰাকী বিজেপিৰ জ্যেষ্ঠ নেতা, গতিকে এইবাৰো যদি একেই চৰণ বড়োক জিকাবৰ কাৰণে বিজেপিয়ে টিকট প্ৰখ্যাত নকৰে তেনেহ'লে আপোনালোকৰ যিসকল তৃণমূল পৰ্যায়ৰ নেতাকৰ্মী আছে নিশ্চয় মন ভাঙি যাব এইবাৰ। এইটোতো যোৱাবাৰ আমাৰ ৰাজ্যিক বিজেপিয়ে মই ভাবোঁ ডাঙৰ ভুল সিদ্ধান্ত লৈছিলে, যাৰ ভুল সিদ্ধান্তৰ কাৰণে আমি কাৰ্যকৰ্তাৰ ওচৰত বহুত কষ্ট অনুভৱ কৰিছোঁ, কাৰণ এইবাৰ মই ফিল্ডত ঘূৰি আছোঁ, তেওঁলোকে মানে বহুত অসন্তুষ্টি মানে ভাৱ কৰি আছে, আৰু তেওঁলোকে কৈ আছে যে এইবাৰ টিকেট দিব নে নাই, কিন্তু মইতো চিয়ৰ ক'ব নোৱাৰোঁ। কিন্তু মই মুখ্যমন্ত্ৰী মহোদয়ক 3বাৰমান লগ কৰিলোঁ, আমাৰ সভাপতি ৰাজ্যিক সভাপতি দিলীপ শইকীয়াকো লগ কৰিছোঁ, তেখেতসকলে কৈছে আমি টিকেট দিম, তো তোমালোকে লাগি থাকা, সেই হিচাপে লাগি আছোঁ আমি সকলোৱে।